নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। এডভান্টেজ 2.0 ভিতৰলৈ আমি যাওঁ আহকচোন। ইয়াতে ফুড মেলাবিলাক আছে। ইয়াতে আমি খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ইয়াত টাটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কিছুমান যন্ত্ৰপাতি ইয়াত দেখুওৱা হৈছে। এইটো এটা অন্বেষণ যন্ত্ৰ। মাইক্ৰস্কোপৰ আণ্ডাৰত আমি কিছুমান চিপ ফেব্ৰিকেশ্যনবিলাক আমি চাব পাৰোঁ। এইটো এটা অট'মেটিক মেচিন আৰু এইটো ইয়াত প্ৰদৰ্শন কৰা হৈছিলে, আপোনালোকে দেখিবলৈ পাইছে। এইটো আপোনাৰ আৰ্ম বিশিষ্ট এটা ৰবট হয়, ৰবটিক আৰ্ম, আৰু ই বস্তু দাঙিছে আৰু থৈছে। চাওকচোন কি ধুনীয়াকৈ, ভাল লাগিছে। এনেকুৱা ধৰণৰ যি টেকন'লজি আমাৰ ভাৰততে নিৰ্মাণ কৰা হৈছে বুলি গম পায়। ইয়াত আমি দেখিবলৈ পাইছোঁ কাৰ্গো এয়াৰপৰ্ট, যিটো আমাৰ নতুনকৈ হ'বলৈ গৈ আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ লগতে সম্প্ৰসাৰণৰ যি বৰ্তমানৰ মডেল, এইবিলাক দেখিবলৈ পোৱা গৈছে। ইয়াত আদানী গ্ৰুপৰ দ্বাৰা নিৰ্মাণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ এটা মডেল আপোনালোকৰ সন্মুখত মই দাঙি ধৰিছোঁ। খুব সুন্দৰকৈ ইয়াত দেখুওৱা হৈছে বাট পথবিলাক আৰু কেনেধৰণে ক'ত প্লেন লেণ্ডিং কৰিব, ক'ৰ পৰা টেক অফ কৰিব, এইখিনি বস্তু ইয়াত দেখুওৱা হৈছে। তাৰপিছত আপোনালোকে দেখিব পাইছে ONGC, অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। আমাৰ সকলোৰে জ্ঞাত কেনেকৈ মাটিৰ তলৰ পৰা তেলৰ খনন কাৰ্য কৰে। ইয়াৰ কিছু দৃশ্যাংশ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। ইয়াত তেলৰ কেনেকৈ ড্ৰিলিং কৰা হয় তাৰ এটা মডেল ৰাইজৰ বাবে প্ৰদৰ্শনমূলকভাৱে প্ৰদৰ্শন কৰা হৈছে। খুব সুন্দৰ লাগিছে এই মডেলটো। সম্পূৰ্ণ অৰিজিনেল যিটো লুকছ সেইটো পূৰা দিয়া হৈছে ইয়াত, আৰু কেনেধৰণে খাৰুৱা তেলৰ নিষ্কাশন কৰা হয় ইয়াৰ এটা বিশেষ মডেল ইয়াত উপস্থাপন কৰা হৈছে। তাৰপিছত আমি পথাৰত ব্যৱহাৰ কৰা কিষাণ ড্ৰোন দেখিবলৈ পালোঁ, আৰু ইয়াৰ পিছতেই আমি দেখিবলৈ পাইছোঁ আমাৰ জাগিৰোডত হ'বলগীয়া ছেমি কণ্ডাক্টৰ ডাইডৰ। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ ৰিফাইনেৰী ক'ত ক'ত আছে। আমাৰ মেপখনৰ সৈতে আমাৰ যি 4টা শোধনাগাৰ আছে সেইকেইটা দেখুওৱা হৈছে। আৰু লগতে ইয়াত নিপকো, আমি সকলোৱে জানো পাৱাৰ কোম্পানী, তেখেতসকলৰ এটা মডেল আছে। তাৰপিছত এমট্ৰনৰ নিজৰ এটা ড্ৰোনৰ মডেল ইয়াতে সজাই থোৱা হৈছে, এটা বৃহৎ আকাৰৰ ড্ৰোন। L&T, আমি সকলোৱে জানো L&T কোম্পানীৰো ইয়াত প্ৰদৰ্শন হৈছে, আৰু ইয়াৰ BTADৰ সাজপাৰসমূহৰ প্ৰদৰ্শনী কৰা হৈছিল। বৰ সুন্দৰ লাগিছিল। আপোনালোকে চাওকচোন কিমান সুন্দৰকৈ সজাই থোৱা হৈছে। আৰু ইয়াত বান্ধবিলাক, যিটো আমি ডেম বুলি কওঁ, ডেমৰ এটা প্ৰতিছবি আছিলে। আৰু আমি জানো যে যিবিলাক আমি কোল্ড ড্ৰিংকছ খাওঁ সেইবিলাকৰ কোম্পানী আছে, আৰু তেওঁলোকৰো আছে। আমাৰ এটা এশিঙীয়া গড়ৰ প্ৰতিকৃতি ৰখা হৈছিলে, খুব সুন্দৰ লাগিছিলে। সেইটো আপোনালোকৰ মই দাঙি ধৰিছোঁ। আৰু ইয়াত ডালমিয়া চিমেণ্টৰ ডালমিয়া পাৱাৰ পেনেল, অৰ্থাৎ ডালমিয়া হয়তো পাৱাৰৰ ক্ষেত্ৰতো কাম কৰিছে, যিটো ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত। তেখেতসকলৰ ছ'লাৰ কিছুমান ইয়াত ৰখা হৈছে। আৰু এইখন গাড়ী মডিফাইড দেখিবলৈ পাইছে ইয়াত, হাইব্ৰিড ভেহিকেল হিচাপে কৰা হৈছে। TVS স্পৰ্টক আমাৰ অসমৰে যুৱকসকলে ইয়াক নিৰ্মাণ কৰিছে, আৰু তেওঁলোকে ইয়াতে বেটেৰী অপাৰেটেড আৰু পেট্ৰল অপাৰেটেড, অৰ্থাৎ দুটাই হাইব্ৰিড ৰাখিছে। হাইব্ৰিড X2 তেওঁলোকে নাম দিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ মানুহক বুজাই আছিলে কেনেকৈ কৰা হৈছে। আচলতে এইটো EV লগতে আপোনাৰ পেট্ৰলৰ জৰিয়তে ই চলিব। তাৰপিছতে ইয়াত টাৱাৰৰ ইকুইপমেণ্ট আমি দেখিবলৈ পাইছোঁ। টাৱাৰ যিসকলে 5G টেলিকমিউনিকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰে তাৰ সামগ্ৰীবিলাক আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ মাজতে এডভান্টেজ অসমৰ মাজত আমি চাহৰ 200 বছৰীয়া কালৰ এই কিছুমান প্ৰতিছবি আছে। লগতে ইয়াতে জাপি সম্বলিত এটা ঘৰ আপোনালোকে যি দেখিলে, সেইটো
অৰ্গেনিক আমাৰ যি গুটি বা বীজ আছিলে সেইবিলাকৰ, আৰু ইয়াৰ লগতে এৰী পলুৰ ইয়াত কিছুমান উপস্থাপন কৰা হৈছে। এইটো জীৱিত অৱস্থাত থকা এৰী পলু, চাওকচোন কি ধুনীয়াকৈ দেখুওৱা হৈছে। এনেধৰণে বিভিন্ন সামগ্ৰী আমি দেখিবলৈ পাইছিলোঁ। যথেষ্ট সামগ্ৰী আছিলে, সকলোবিলাকৰ যিহেতু ফটো বা ভিডিঅ' লোৱাটো অসম্ভৱ, গতিকে মই কিছু সংখ্যক মই বস্তু ল'বলৈ চেষ্টা কৰিলোঁ। ইয়াতে আমাৰ চন্দ্ৰয়ানৰ পৰা আৰম্ভ কৰি বিভিন্ন মংগলয়ান ইত্যাদি ইছৰোৰ যিবিলাক গ্ৰহ তেওঁলোকে পঠাইছিলে, উপগ্ৰহৰ কথা কৈছোঁ মই, উপগ্ৰহ যিসকলে পঠাইছিলে সেই ছেটেলাইটবিলাকৰ আৰু চন্দ্ৰয়ানৰ অৰ্বিটাৰ এইবিলাকৰ মডেলবিলাক তেওঁলোকে ৰাখিছে। ইয়াত এটা পাৰ্গোলা বুলি ৰাখিছে। এইটো আচলতে বাঁহৰ দ্বাৰা নিৰ্মিত। মই সুধিছিলোঁ আপোনালোক অৰুণাচলৰ নে অসমৰ, তেওঁলোকে অসমৰ বুলিয়ে ক'লে, যে অসমৰ বাঁহেৰে নিৰ্মিত কিছুমান ফাৰ্নিচাৰ তেওঁলোকে সুন্দৰভাৱে দিছে। আৰু ইউনিচেফ, আমি সকলোৱে জানো ইউনিচেফৰ কাৰ্যালয় ইয়াত নিৰ্মাণ কৰা হৈছিলে। লগতে ইয়াতে কিছুমান মডেলছ আছিলে, এই মডেলবিলাকত পাৱাৰ মডেল আছিলে, আৰু লগতে ইয়াত 3D প্ৰিণ্টিং মেচিনৰো ব্যৱস্থা কৰা হৈছিলে। আপোনালোকে দেখিবলৈ পাইছে এটা 3D প্ৰিণ্টিং ইতিমধ্যে তেওঁলোকে কৰি আছে, কাৰণ এটা 3D প্ৰিণ্টিঙৰ মেচিনৰ জৰিয়তে যেতিয়া প্ৰিণ্টিং কৰি থাকে তেওঁলোকে এটা মডেল বনাবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন হয়। সেইকাৰণে তেওঁলোকে এইটো বনাই আছে, আৰু লগতে তেওঁলোকে সঁজুলিবিলাক ইয়াতে ৰাখি থৈছে। তেওঁলোকৰ যি খেলনা গাড়ী বা ইত্যাদি বস্তু বনাইছে তেওঁলোকে, এইবিলাক ৰাখি থৈছে। এইবিলাক আমাৰ বিভিন্ন কামতো আমি ব্যৱহাৰ কৰিব পাৰোঁ, আমি কাষ্টমাইজ প্ৰডাক্ট বনাবৰ কাৰণে। ইয়াতে তেওঁলোকে খেলনা সামগ্ৰী হিচাপেহে প্ৰদৰ্শন কৰিছে, যদিও ইয়াক আমি বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত বাৰ্জাৰ পেনৰ কাৰ্যালয় দেখিবলৈ পোৱা গ'ল, আৰু মাজত এটা কিউব দেখিবলৈ পোৱা গ'ল, কিউব ডিছপ্লে। তাতে বিভিন্ন সামগ্ৰীসমূহৰ ডিছপ্লে কৰি থকা হৈছিলে। ইয়াতে ড্ৰোনৰ এটা ষ্টল আছিলে, য'ত ভাৰতৰ নিৰ্মিত বিভিন্ন ড্ৰোনৰ ইয়াত দেখুওৱা হৈছিলে, আৰু সেই ড্ৰোনবিলাকৰ মডেলবিলাক ইয়াতে উপস্থাপন কৰা হৈছিলে। এইখন আৰ্ডিনৰ নিচিনা অসমত নিৰ্মিত কৰা এখন বেলেগ বৰ্ড আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।